Hello everyone, good morning. আৰু আজি ৰাতিপুৱা এফালে আহি আছোঁ মাৰ লগত। আচলতে আজি ৰাতিপুৱা মানে কি হ'ল কুঁহিয়াৰ পেৰি আছিলে ওচৰতে দাই ঘৰতে। তাৰপৰা ভাবিলোঁ আৰবিকো অকণমান কুঁহিয়াৰ পেৰা দৃশ্য দেখাই তাই আজিলৈকে তেনেকৈ দেখা নাই। এইজনী আহি আছোঁ আমি আৰু আপোনালোকক অকণমান দেখাই দিম, যিহেতু আজিকালি এই দৃশ্যবোৰ একেবাৰে বিৰল হৈ গৈছে ন। আজিকালি মেচিনতহে পেৰিবলৈ লয়, তেনেকৈ গৰু আৰু বা ম'হ দি কুঁহিয়াৰ পেৰা দেখিবলৈ পোৱা নাযায়েই। আৰু চাই বোলো ভাল পাব, তাইকো অকণমান দেখাই দিওঁ। এইফালে মাৰ লগত আহি আছোঁ আৰু আহি পাবহি হৈছে আৰু বাগানৰ মাজে আহিবলগীয়া হৈছে। আৰবিক কোচত লৈছে, খোজকাঢ়িবলৈ দিগদাৰ পাইছে অকণ বাগানৰ মাজত। আৰু এইফালে সেইবোৰ ৰাস্তাইদি যোৱাকৈ নাই আৰু ভিতৰে ফালেদি আহি গৈছোঁ। আমি আহি পাই গ'লোহি। এয়া পেৰি হ'বলৈ হৈছিলে। ভাগ্য ভাল আমি অকণমান সোনকালে আহিলোঁ, নহ'লে দেৰি অহা হ'লে নাপালোহিহেঁতেনে। আৰু আৰবিয়ে ইমানেই ফূৰ্তি পাইছে দেখি মানে, আৰু তাই কৈছিলে এবাৰ বোলো কুঁহিয়াৰ এডাল ভৰাই পেলাই চাবা নেকি। তাই যিহেতু ওচৰৰ পৰা এনেকৈ মহটো দেখি ভয় কৰিলে, তাই ক'লে নালাগে মা। তাৰপৰা মই বোলো হ'ব দিয়া। আৰু ময়ে অকণমান এনেকৈ ভিডিঅ' কৰি লৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, যিহেতু এইবোৰ দৃশ্য একেবাৰে বিৰল হৈ গৈছে। আৰু গাঁৱৰ এইবোৰ সুকীয়া মাদকতা লোৱাৰ মজাই বেলেগ। আৰু আপোনালোকে গাঁৱলীয়া এই পৰিৱেশটো যিসকলে পাইছে সেইসকলে বুজিয়ে পাব। আৰু এইফালে এয়া ফেলাইত ৰস থৈ দিছে, কুঁহিয়াৰৰ ৰসখিনি। আৰু এইফালে জালিকাটাত জুই দিয়া নাই, অলপ দেৰিকৈহে দিব, গোটেইখিনি পেৰি হ'লে দিব চাগে। আৰু মই অলপ কুঁহিয়াৰৰ ৰসো লৈ আহিলোঁ, আৰু মই কুঁহিয়াৰো লৈ আহিছোঁ ঘৰত খাবলৈ। আৰু আৰবিয়ে বিৰাট ফূৰ্তি পালে দেখি পেলাই। আৰু এবাৰ চাই আহিলে, কেনেকুৱা লাগিলে মা কৈ দিয়া। ভাল লাগিলে, কিমান ভাল লাগিলে? বহুত ভাল লাগিলে। তাই মোক মহেৰে পেৰি থকা দেখি সুধিছে, মহৰ বোলে পেপাও নাই, কেনেকৈ বনাই মা? মহৰ পেপা কেনেকৈ বনাই মই নাজানো দেই। আহি গ'লোঁ, ঘৰ পাই গ'লোঁ। কুঁহিয়াৰৰ ৰস লৈ আনিছোঁ, ৰহৰ ভাত বনাবলৈ। খাই পাইছেনে বাৰু ৰহৰ ভাত কেতিয়াবা? বৰা চাউল আৰু কুঁহিয়াৰৰ ৰস দি বনোৱা ভাত খাই পাইছেনে? আজি বনাম। মায়ে মানে সৰুৰ পৰা বনাই থকা দেখিছোঁ, মাক কৈছোঁ বনাই দিবা, খাম আজি। কুঁহিয়াৰৰ ৰস লৈ আৰামছে বহি এগিলাচ খাই লওঁ। আৰু এইটো স্বাস্থ্যৰ কাৰণেও বহুত ভাল বস্তু হয়। আৰবিক খাবলৈ ক'লেও তাই পলাইছে, বোলো ডিঙিত আহ লাগিব, মই নাখাওঁ বুলি দৌৰ মাৰিলে বাহিৰলৈ। এতিয়া নিজে আৰামছে একাপ খাই লওঁ, তাৰপৰা খাই তাইকো টেষ্ট কৰিবলৈ দিম। তাই যিহেতু আজিলৈকে খায়ে পোৱা নাই এইটো বস্তু, তাইক য'তে আছে ত'তে নি দিওঁগৈচোন, কি কৰে চাওঁ। কেনেকুৱা হা? তুমি আহ থাকে বুলি ভয়তে খোৱা নাছিলা নহয়, ভালনে? শেষ কৰি দিয়া, গোটেইখন শেষ কৰি দিয়া, খালে ভাল, বহুত ভাল। আপোনালোকৰ চাগে হাঁহিয়ে উঠিছে এইজনী কিনো কৰি আছে বুলি, কিন্তু উপায় নাই, মই এনেই কোৱাই। মই যেতিয়া ঘৰলৈ আহোঁ, মই প্ৰত্যেকটো বস্তু এবাৰ হ'লেও মানে খায়ে যাওঁ। আৰু মই নাখালেহে মোৰ মনটো কিবা ভাল লাগি নাথাকে, সেইকাৰণে মই চব বস্তু টেষ্ট লৈ যাওঁ। আৰু এইফালে মায়ে পিঠাগুড়ি খুন্দি আছিলে, মই আহি অকণমান লাগি দিলোঁহি। ঢাকি খালটো বহুত দিন ব্যৱহাৰ কৰা নাছিলে, আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব দেই। পাছফালে মায়ে খৰি চৰি কিবাকিবি থৈ দিছে, যিটো মই আহিছোঁ কাৰণে পিঠাগুড়ি খুন্দি পিঠা খুৱাবলৈ পিঠাগুড়ি খুন্দি আছিলে। আৰু ময়ো অকণমান এফালে লাগি দিওঁ বুলি আহিলোঁ, লগতে আৰু মোৰ ছোৱালীটো থাকেই চব কামতে। মায়ে যিমান দেৰি পিঠাগুড়ি খুন্দিলে তাই সিমান দেৰি লাগিলে। পাপাই নে কি কৰি আছা মামা? এইবোৰ কি উলিয়াইছা? মোক মেকআপ কৰিবা? দুটা 1000 টকা পালো। ক'ত পালি? মই পাৰ্চটো চব পুৰণা 1000 টকী নহয় জানো? 500 পুৰণা 500 টকী। মানে এটা মোৰ আগৰে আছিলে, মই সৰু আছিলো যে মাহেঁতক নিদিলো আৰু হেৰি কৰিবলৈ, চেঞ্জ কৰিব থৈ দিলো। এতিয়া কেইটা পালি? 3টা। এটা ক'ত? এটা আৰু এটা আছে। দে আকৌ বাবা, এইটো কি পইচা? পইচা চোৱা, আজিকালি এইটো পইচা নাই। এইটো চোৱা কিমান হয়, চোৱাচোন কিমান হয়। 500 হয়। আজিকালি এইটো পইচা আজিকালি দেখিবলৈ নাই, এইটো চেঞ্জ হৈ গ'ল। নানি কেলে থৈ দিলে জানো, চেঞ্জে নকৰিলে। কেলে থৈ দিলি? সৰু আছিলো ন, নেজানো। চোৱা পইচাটো ভালকে এবাৰ চোৱা, ইমান ডাঙৰ পইচা আজিকালি নাই। আজিকালি পইচাবোৰ অকণমানি। আমাৰ ওচৰৰে এজনী অকণমানি টিকলি, চাওকচোন কিমান মৰম লগা। তাইৰ মূৰটোত চুলি নায়েই, তাই ফণীখন লৈ চুলি ফণিয়াই আছিলে। আৰু আৰবিয়ে ইয়াত যে আহিলে এইবোৰ মানে ইমানেই ভাল পায়। ইয়াত তাই সৰুৰে পৰাই এইটো পৰিৱেশ বহুত বেছি ভাল পায়। তাই ইয়ালৈ আহিলে বহুত ফূৰ্তিত থাকে। আৰু তাত অকল মানে আৰু স্কুল যোৱা, টিভি চোৱা, খোৱা বোৱা, লগৰ ল'ৰা ছোৱালী তেনেকৈ লগ নাপায়। আৰু সেইকাৰণে তাইক মই এইবাৰ যিমান পাৰিছোঁ প্ৰত্যেকটো বস্তুৰে সুখবোৰ দিবলৈ চেষ্টা কৰিছোঁ। আৰু তাইক মই যেনেকৈ মই গাঁৱৰ প্ৰত্যেকটো বস্তু এজনী গাঁৱলীয়া ছোৱালী হিচাপে উপভোগ কৰোঁ, সেইকাৰণে তাইকো শিকাইছোঁ এতিয়াৰ পৰা। আৰু এইফালে লিকটীয়া গুৰ খুৰীয়ে দি থৈ গ'লহি। আৰু এইটোতো মোৰ কিমান প্ৰিয়, বুজাবলৈ বাকী নাই আৰু মই আপোনাক ক'ব নোৱাৰিম। মই সেইকাৰণে লিকটীয়া গুৰ মই তাত থাকিলেও মায়ে দি পঠিয়াই ভাইটিহঁতত। আৰু এইবাৰ আৰবিকো টেষ্ট কৰাই দিছোঁ, আৰু নিজেও পূৰা একদম খাইছোঁ আৰু মন ফূৰ্তি কৰি। আৰু তাই প্ৰথমবাৰ দিছোঁ, তাই কেনেকৈ খাব লাগে নাজানে, শিকাই
শিকাই দিছোঁ, তাই খাই আছে, পাৰিছে খাবলৈ। আৰু এইটো বস্তু কিমান ভাল লাগে ফুলত তেনেকৈ খাই। যিসকলে খাইছে ইয়াৰ সোৱাদটো বুজি পাইছেই, মই বেলেগকৈ ক'ব নালাগে। আজিকালিও আমাৰ ফালে কুঁহিয়াৰ পেৰা এইবোৰ কুঁহিয়াৰ খেতি কৰা কমিয়ে গৈছে। আজিকালি কুঁহিয়াৰ খেতিবোৰত চব চাহ বাগান কৰিবলৈ লৈছে, যিহেতু কষ্ট হয় কুঁহিয়াৰ খেতিত ন, বহুতে এৰিও দিছে, যেনেকৈ কষ্ট হয় তেনেকৈ লাভটো নহয়, সেইকাৰণে চাহ বাগান কৰিছে। আৰু সেইকাৰণে এনেকৈ পকাই দিয়া মুখলৈ লৈ যোৱা আৰু এনেকৈ পকাই মুখলৈ লৈ যাবা। অঁ হ'ল ভালনে খাবলৈ? টেষ্টি মজা। ভণ্টি খাবি? আবেলিহে আপোনালোকক মই আকৌ লগ পাইছোঁ। মায়ে এইফালে সান্দহৰ লাড়ু বনাইছিলে, মই বহি বহি সান্দহৰ লাড়ু খাই আছোঁ। মই লাড়ু ৰেচিপিটো আপোনালোকক দিছিলোঁ, আপোনালোকে যদি চোৱা নাই এবাৰ চাব দেই ভিডিঅ'টো। আপোনালোকক দেখাই খাওঁতে হাতৰ পৰা সৰিয়ে পৰিছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। মই এই লাড়ু ৰেচিপি লিংকটো ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম, আপোনালোকে গৈ তাত চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব যিসকলে কৰা নাই কৰি দিব। তেতিয়াহ'লে অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক সোনকালে লগ পাই আছোঁ। বাই বাই।